হয় ফ্ৰেণ্ডছ, আজিকালি এনেকুৱা হৈছে যে কোনে কেনেকৈ খোজকাঢ়িলে, কোনে কি খালে, কোনে কি ৰান্ধিলে, সেইবিলাক লৈও ৰিলচ, সেইবিলাক লৈও মানে ভিডিঅ' মানে প্ৰফেশ্যনেল হৈ গৈছে। তো মই কিয় ব্যতিক্ৰম হ'ম? ময়ো আজি খাদ্যক লৈ ভিডিঅ' এটা বনালোঁ। মোৰো খাদ্যক লৈ ক'ব লগা আছে, মোৰো এই খাদ্যক লৈ ভিডিঅ'। আচলতে ভাত খোৱাটো আমাৰ এটা চাইক'লজিকেল প্ৰব্লেমৰ ভিতৰত গুচি গৈছে। আমি সদায় নিয়মিত কিয় ভাত খাব লাগে? আমাৰ আশে পাশে ইমানবোৰ বস্তু আছে। আদিম সমাজখনলৈ মনত পেলাইছোঁ, তেওঁলোকে ৰান্ধিব জানিছিল নেকি? তাৰপিছতো তেওঁলোকে সুন্দৰ জীৱন যাপন কৰিছিল। কিন্তু কিছু ক্ষেত্ৰততো আমি প্ৰাচীন যিবিলাক ভাল নিয়ম আছে সেইবিলাক মানি চলিব পাৰোঁ। মই মোটামুটি কেতিয়াবা ভাত চাত নাখাওঁ। কিয় নাখাওঁ? দৰকাৰ নহয়। মোৰ যিখিনি শক্তি লাগে, যিখিনি এনাৰ্জি লাগে, মই সেইখিনি পাই আছোঁ এই সাধাৰণ বস্তুৰ পৰা। তো এতিয়া পানীলাও এইটো কেঁচা পানীলাও। তো এই ঠাণ্ডাত যদি শক্তি পাব, কাৰ্বহাইড্ৰেটটো কিছু পৰিমাণৰ আছে। আমাৰ ওচৰে পাঁজৰে থকা যিমানবোৰ কম দামতে পোৱা বস্তু, সেইবিলাক খায়ো দেখোন আমি ভাত নোখোৱাকৈ সুন্দৰ জীৱন যাপন কৰিব। ভাত হ'লে অকলশৰীয়া মানুহ ন, ভাত ৰান্ধিব লাগিল, তৰকাৰী ৰান্ধিব লাগিল, জলকীয়া দিব লাগিল, নিমখ দিব লাগিল, এইবিলাকত কোনো প্ৰব্লেমেই নাই। কেৱল খাব জানিলে হ'ল। প্ৰথম অৱস্থাত বেয়া লাগিব যে পানীলাও এনেকৈ খাই কিবা ভাল লাগিব, কিন্তু অভ্যাসত পৰিণত হৈ যায়। মোৰ এই যে ক'লোঁ যে মানুহে হাগা মোতা পাদা ভাত খোৱা এইবোৰক লৈ ৰিলচ বনায়, ময়ো বনালোঁ এই কাৰণেই যে আমাৰ আশে পাশে থকা যিবিলাক প্ৰাকৃতিক বস্তু আছে, গছৰ পাত হওক, যিবিলাক পাত আমাৰ কাৰণে উপকাৰী, সেইবিলাকো যদি আমি খাই থাকিব পাৰি, আমাৰ স্বাস্থ্য, আমাৰ শৰীৰ খুব ভালে থাকে। মই অনুভৱ কৰিছোঁ যে এতিয়া মই প্ৰখৰ ৰ'দতো ধুনীয়াকৈ থাকিব পাৰোঁ, ইমান কষ্ট নাপাওঁ। কিন্তু এতিয়া যদি মই মাছ মাংসৰে ভাত খাই ৰাস্তাত যাওঁ, কেনেকুৱা লাগিব বা আপোনাৰ কেনেকুৱা লাগিব? কিয় আমি মানে নেচাৰেল কিছুমান বস্তু, কেঁচা অমিতা, কল, এইবোৰ আমি সচৰাচৰ পাওঁ, সেইবিলাক খাই নাথাকোঁ। আচলতে আমি যে 2 বেলা ভাত খাব লাগিব, 3 বেলা ভাত খাব লাগিব, এইটো আচলতে আমাৰ মগজুত এগ্ৰেছিভ কৰি তুলিছে যে এইটোৱে হয়। কিন্তু মই প্ৰমাণ কৰি দিলোঁ যে নহয়। মই ভাত খুব কমেই খাওঁ, কেতিয়াবা দিনত এবাৰ, কোনোবা দিন আকৌ 2 এদিন গেপো গুচি যায়। কিন্তু তাৰপিছত কিন্তু মই স্বাস্থ্যৰ দিশত দুৰ্বল হোৱা নাই, ঠিকে আছে। গতিকে এনেই মনৰ কথা শ্বেয়াৰ কৰিলোঁ যে ময়ো খাদ্যক লৈ ভিডিঅ' বনাওঁ।